তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই জনামতে আপোনালোকতো ভালেই ফাটাফুটি, তেনেহ'লে চেনি নাখায় তো আৰম্ভ কৰোঁ। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। Audio Jungle. এনেকুৱা ডান্স তো কি খালে এনেকুৱা ডেন্স মাৰিব পাৰে? এইটো কি খালে এনেকুৱা ডেন্স মাৰিব পাৰে? তাৰ একচবিয়া হ'ব লাগিব এইটো খাটাং। তাৰ একচবিয়া হোৱাটো খাটাং। তো একচবিয়াতে এনেকুৱা ধৰণৰ ডেন্স মাৰিব পাৰে। মাক দেউতাকে ভাবে কলেজলৈ গৈ আমাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়ক, ডাঙৰ মানুহ হওক, ডক্টৰ ইঞ্জিনিয়াৰ, মোৰ নিচিনা বইলা বেপে হ'ব নালাগে, তো ভাবে ভাল হওক। কিন্তু আমাৰ ল'ৰা ছোৱালী কি মূৰতে ৰূপকেইটা চাওক না। এ ভাই দুচেনিমান প, অৰ্থাৎ কি বুজাম মানে ইহঁতক বে, এইটোৱে মানে শেষ আনিবি নোৱাৰো বে, নোৱাৰো। তো এনেকে হলে কেনেকে হব? কেনেকে হব? तुम मानो या ना मानो, तुम बदल गए। মই মই গোটেই এজনী নাকে চকুৱে পানী সমান হৈ গৈছে আৰু। মাইনা ফোনতনো কিমান কথা পাতা, আমাৰ কতো পাতা। মাইনা চুলিখিনি পাতা আৰু এনেকুৱা ছোৱালী ক'ত পায় বে? তোৰ ল'ৰা জোকাইছে। মাজৰ মাইনা চুলিখিনি দাঢ়িখিনি দুইখিনিয়ে ধুনীয়া। তহঁতৰ কাৰণে মই মাজত যাব লাগিব নেকি? হা, মই মাজত যাব লাগিব। মোৰ দাঢ়িটো অলপ দীঘল হৈছে, কাটিম বাৰু। তো এতিয়া কথা হ'ল কি, ছোৱালীয়ে জোকালে ল'ৰাক একো নাই, তো একো নহয়। কিন্তু ল'ৰাই যদি ছোৱালীজনীক জোকায়, ছোৱালীজনীক ক'ব ল'ৰা হ'ল বুলি এনেকে আৰু আমাক জোকাব লাগে নি? আমাক কি লাজ সন্মান নাই? তহঁতৰ মা বেহেল নাই? আমাক কি লাজ নালাগে? আমাক কি অন্ত নাই? হা, তো এনেকে হ'লে কেনেকে হ'ব? হা, তহঁতি কৰিলে লীলা, আমি কৰিলে মাৰি দিলা। মাথা চাথা বেয়া কৰি নিদিবি তহঁতি। তো চব সমানে, এইটো ফকতীয়া ভিডিঅ'ক বনাবা, ধেমালি ভিডিঅ'ক বনাবা, তাহাঁতিয়ে বনাবা, মোৰ মতলব নাই। কিন্তু যিটো সত্য সেইটোৱে মেইন। ৰিদীপ দাসৰ ফালন, মহাদেৱৰ পালন। কোনেও राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। ভিডিঅ'টোৰ মাজতে এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰা নাই, কৰি দিয়ক না, ফ্ৰী হয়। কিয় ইমান লাগি আছে? কৰি দিয়ক। আৰু অলপ লগৰলৈ কাৰোবালৈ শ্বেয়াৰ কৰি দিব না। বহুত কম ভিউজ আহি আছে, যেনেকৈ চেষ্টা কৰি আছোঁ, আৰু চেষ্টা কৰিম ইয়াতকৈ ভাল ভিডিঅ' বনাম। তো অলপ কমেণ্ট, লাইক, ছাবস্ক্ৰাইব এইবোৰ কৰি দিয়ক না অলপ, প্লিজ প্লিজ। চেনিটো দিমেই।
ধুৰি নে কৰে এইটো কুকুৰালি এইটো তই যদি নাচিব নাজান ন নানাচিবি তোক নচাৰ কোনো অধিকাৰেই নাই প্ৰথম কথা ছেকেণ্ড কথা হ'ল কি তই বিহু গান লগাইছ বিহু গান লগাই এনেকে আৰে ভাই তই মিয়া হৈ থাক না একো ক'বলৈ একো নাই তই মিয়া অসমত আছ ক'ত আছ সেইবোৰ কথা নকওঁ মোৰ এতিয়া তৰ্ক কৰিব মন নাই কিন্তু অসমীয়া গান লগাই অসমীয়া এনেকৈ ডেন্স নামাৰে তো যিয়ে নহওক কোনোবাই তোক নাচিব কৈছে কোনোবাই তোক হাগিব দিছে কোনোবাই তোক কিবা কৰিব দিছে মোৰ মতলব নাই কিন্তু এনেকৈ নানাচিবি আৰু বিহু গানৰ বিশেষকৈ মিয়া গান লগা না লগাই থাক ভালোবাসি ময়ো যি লগাই থাক তাত নাচৰ আগত তোৰ কথা কিন্তু অসমীয়া গানত এনেকৈ নচাটো বন্ধ কৰ যদি নাজান যদি জান না কোনো কথা নাই তোৰ বাহিৰত এনেকৈ বহুত মানুহে নাচে ৰিয়েলিটি শ্ব' হওক বা কিবা হওক তাত ধুনীয়াকৈ নাচে তোক শিকায় মানে শিকে কিন্তু তই কি ডাইৰেক্ট গৈ আৰু এনেকৈ এ ভাই যদি তই অসমত আছ বিহু শিক কথা সিমানে অঁ যদি নেক্সট টাইমৰ পৰা এনেকুৱা কিছুমান কৰ ন মই ফালিম তই অন্য কৰিব নোৱাৰিলেও তোক মই ফালিম ৰামায়ণ ভাস্তা বা হেৰি যে গৰু হাল যে বাই যে ফ্ৰণ্টত যে গাই গৰু এজনী লৈ যায় চশমা টচমা পিন্ধা গোটেইটো সেইটোৱে আৰু অঁ Lupin yoka, mamani pansu yoka, sital sandal di boku bana. Ramu pamut pagdanto, jom ka kung ke tumut na pagdanto. Ramu pamut pagdanto, jom ka kung ke tumut na pagdanto. Maritema, butul tengom, padalar duk sekam, tarat. এই ছোৱালীজনীয়ে যিটো ডেন্স মাৰিছে তাত মোক ক'বলৈ একো নাই তো ডেন্স যিকোনো মাৰিব পাৰে জাহাত তাহাঁ মাৰিব পাৰে হ'লেও ক'বলৈ আছে কিন্তু মই নকওঁ কিন্তু এটা কথা ঠিক মেখেলা চাদৰযোৰ সন্মান কৰিব শিকা তো মেখেলা চাদৰযোৰ পিন্ধাৰ পিছত আপুনি এনেকুৱা ডেন্স মাৰিব লাগে নালাগে আপুনি নিজে এবাৰ ভাবি চাব পাৰে হয়তো এই প্ৰগ্ৰেমটো ভাল জেগাতে হৈ আছে খুব এখন ভাল অনুষ্ঠানতে হৈ আছে যি নেকি তাই যিটো ডেন্স মাৰিছে সেই সময়ত তাহাঁতৰ কিছুমান মানুহেও ক'ব লাগিছিলে যে এই ড্ৰেছযোৰ পিন্ধি এই সাজ পোছাকযোৰ পিন্ধি মেখেলা চাদৰযোৰ পিন্ধি এই ডেন্সটো মৰাটো একেবাৰে ভুল তোক কি ক'ম ভাবি পাৰ পোৱা নাই এনেকুৱা কিছুমান মক্কেল আমি নকওঁ বে পিছত মোকে আকৌ আহি ধৰিব তই কি ৱৰ্ড কৈছ কি কৰি আছ সেই কথা কিন্তু এটা কথা ঠিক অসমীয়া আমি তো আমাৰ হাতত এনেকুৱা পৰিস্থিতি অসমত হৈ আছে যি নেকি অসমীয়া মাজতে লাগি আছে কিন্তু তাৰ ভিতৰতে আপুনি এনেকুৱা কিছুমান কাম কৰিছে কি কম তোক সন্মান কৰিব শিকক নিজৰ বস্তুটো নিজৰ ওচৰত ৰাখক যি নেকি আজি ঢেৰ কিবা কিবি হৈছে য'ত মিউজিয়াম কিবা কিবি পাতিছে তো নিজৰ স্বীকৃতিটো কিবা এটা নাইকিয়া নিচিনা অনুভৱ হৈছে আজি তো মেখেলা চাদৰ পিন্ধি এনেকুৱা ডেন্স হয় আমি ৰ'ষ্টিং ভিডিঅ' বনাওঁ তাৰ কাৰণে আমি বেয়া ৰ'ষ্টাৰবোৰ মই ৰ'ষ্টাৰ বুলি নিজক কোৱা নাই কিন্তু বেয়া কিন্তু এইবোৰৰ কাৰণে এইবোৰ যিদিনাখনি নাইকিয়া হ'ব সিদিনা আমাৰ এই ৰ'ষ্ট কৰা বন্ধ হ'ব তো মক্কেলামিবোৰ প্ৰথম বন্ধ কৰিব লাগিব তাৰপিছত আমি নাইকিয়া হৈ যাম তো কি ক'ম ক'ব একো নাই মোৰ ভাষা নাই চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে বেল আইকনটো অলপ প্ৰেছ কৰি দিব আজি লৈছোঁ বাই